हेलो फ्रेंड्स वेलकम टू एम टी एसामिज आज मैं तुम्हारे कारण लै ITI ऑनलाइन एप्लिकेशनर ऊपर कथा इतना आजिकल दिन तो तुम्हारे गम पाए ITI ऑफलाइन নহয় ऑनलाइन है आगते तुम 2 बছৰ आगत ऑफलाइन आছিলে কিন্তু এটা বৰ্তমান অনলাইন হৈছে এতিয়া তোমালোকে যোনডোখৰ জেগাৰ পৰা হলো যোনখন ITI কলেজত লৈ এপ্লাই কৰিব পাৰা সো তাৰ ওপৰত আজি নোটিছ এটা আহিছে এডমিশনৰ সো এডমিশন নোটিছ মই এডমিশন নোটিছ তোমাক দেখুৱাই দিছো ITI एडमिशनर स्टार्ट होइसे तुमालोके देखिबले पाइसा 1 नम्बर ऑप्शन सो 1 नम्बर ऑप्शन तो तुमालोके देखिबले पाइसा ITI आदिओपा तुमालोको 8 जूनर 2018 तारिखर পৰা ITI ऑनलाइन एप्लिकेशन तुमालोके দিব পাৰিবা सो আজি গধলি 5টা বজাৰ পৰা तुमालोके দিব পাৰিবা ऑनलाइन एप्लिकेशन भेरिफिकेशन আছে तुमालोको 8 जून 2018 तारिखर পৰা 22 तारिखলৈকে 22 जूनলৈকে 8 तारिखे ऑनलाइन करी किने तुमालोके 8 तारिखे আজি तुमालोके जाबले पारिबा किन्तु আজি 5टा गधली 5टा बजार পৰা হে ऑनलाइन स्टार्ट হ'ব सो तुमालोके काइলৰ পৰা तुमालोके যাব পাৰিবা তুমি আজি ऑनलाइन কৰি লৈ काइले तुमालोके ITI कलेजत गई तुमालोকৰ ওচৰত যোনখন ITI कलेज আছে नियर बाय ITI कलेजत गई किने तुमालोके নিজৰ भेरिफिकेशन কৰিব লাগিব তাৰপিছত ৰেংক তোমালোকৰ ৰেংক দিব ৰেংকৰ মতে তোমালোক কি আহিব ফাৰ্স্ট কাউন্সেলিং হ'ব ফাৰ্স্ট কাউন্সেলিংৰ নাম আহিব ফাৰ্স্ট কাউন্সেলিংৰ যদি তোমালোকৰ নাম নাহে তাৰপিছত সেকেন্ড কাউন্সেলিংত আহিব তেনেকৈ থাৰ্ড কাউন্সেলিং ফোৰ্থ কাউন্সেলিং ফিফথ কাউন্সেলিংলৈকে হয় সো তোমালোকে এটা টাইম ওয়েট কৰিব লাগিব ফোৰ্থ কাউন্সেলিংৰ ৰিজাল্ট কেতিয়া দিব ফিফথৰ কেতিয়া দিব ছিক্সথৰ কেতিয়া দিব সব লিখা আছে সো ইয়াত তোমালোকৰ আউ লিখা আছে কাষ্ট শিডিউল কাষ্টৰ জেনাৰেল এৰিয়া 7% ট্ৰাইবেল এৰিয়া 7% Each area subsidies 7% so তেনেকে বহুত বস্তু লিখা আছে সিট মানে কিমান সিট তোমালোক সিভিল এৰিয়া হিয় দিব বা OBC কিমান সিট দিব তোমালোক লিখা আছে আৰু পার্সেন্টেজ কেনেকে কিমান লাগিব কি ট্ৰেড আছে তোমালোক ফিস কেনেকে লাগিব NCBT আৰু SCBT ট্ৰেড তোমালোকে দেখিব যে টিউশন ফিস 50 টকা এমাহৰ তাৰপিছত এবছৰ হৈ যায় 600 টকা তাৰপিছত কজন মানি ৰিফান্ডেবল 250 টকা লব আৰু হে 250 रुपीस তুমি ঘুৰাই পাবা ৰেজিষ্ট্ৰেচন ফিস 25 টকা মেডিকেল এক্সামিনেশন ফিস 25 টকা তো এখিন তোমালোকে এডমিশন হওতে কিমান টকা লাগিব তোমালোকে দেখিব পাইছা এখন গভৰ্ণমেণ্ট হয় সো হেখানে তোমাৰ ইনকাম মানে তোমাৰ ফিস কিনি কিমান কম লাগিছে সো NCBT আন্ডাৰত কি কলেজ আছে SCBT আন্ডাৰত কিহত ট্ৰেড আছে তোমালোকে সব দেখিব পাবা ITI কলেজ গুৱাহাটীত আছে যোৰহাট নগাঁও তেজপুৰ ধানচাৰী তাৰপিছত বৰপেটা গোৱালপাৰা নলবাৰী গুৰগাঁও তিনচুকীয়া দুখন আছে তোমাৰ তাৰপিছত হাফলং কৰিমগঞ্জ ডিফু আৰু এইবোৰ তোমালোকে দেখিব পালে বহুত কলেজ আছে ITI আমাৰ অসমত সো তোমালোকে যিকোনো এখন ITI কলেজত তোমালোকে কৰিব পাৰা সো এখন তোমালোকে নিজে তোমালোকে চাব পাৰিবা তোমালোকে ৱেবছাইটটো মাৰিব www.itiassam.nic.in বুলি যদি ৱেবছাইটটো মাৰা তেনেহলে এখন পেজ এনেকুৱা এটা ইন্টাৰফেস দেখা পাবা তাৰ পিছত তোমালোকে চাবা ইম্পৰ্টেন্ট লিংকছত এই ইম্পৰ্টেন্ট লিংকছত প্ৰথম দিয়া আছে তোমালোকৰ তলত এডমিশন নোটিছ সো এই এডমিশন নোটিছত ক্লিক কৰাৰ পিছত তোমালোকে হেখন পেজখন তোমাৰ ওলাব সো হেখন পেজখন তোমালোকে ভালকে পঢ়ি ল'ব পাৰা এইখন পেজ ওলাব ভিউ PDF ৰিডাৰ মাৰি কিনে জাস্ট ওৱান মাৰি দিবা তাৰপিছত এই পেজখন ওলাব এই পেজখন তোমালোকে সব তোমালোকৰ ডিটেইলছ ওয়াইজ লিখা আছে এখন পেজ তোমালোকে ভালকে পঢ়ি চাবা আৰু যদি তোমালোকে ITI অনলাইন এপ্লিকেশন মোবাইলৰ থ্ৰুৱেদি কৰিবলৈ বিচাৰা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা মই তোমাক গধলি 5টা বজাৰ পিছত ধৰি লোৱা 7টা মান বজাৰ ভিতৰলৈকে মোবাইলৰ পৰা অনলাইন কেনেকে ITI অনলাইন এপ্লিকেশন কৰিব পাৰি সো মই তোমালোকক আজি দেখুৱাই দিম নহলে তোমালোকে কেফেত যাব লাগিব কেফেত 100 150 200 টকা লৈকে ভৰিবলগীয়া হ'ব পাৰে তো তুমি 100 200 150 টকা বচাবৰ কাৰণে তুমি মোবাইলৰ পৰা নিজে কৰিব পাৰা আৰু ভেৰিফিকেশন কাইলে গৈ কিনে ভেৰিফিকেশন বা পৰখি গৈ কিনে হলো ডেটৰ ভিতৰত ভেৰিফিকেশন কৰি লবাগে তোমালোকৰ ITI ট্ৰেড সিলেকশন কৰিবলৈ ডেট দিব সিলেকশন কৰি লবা মই তোমালোকৰ ITI ওপৰত বহুত এটা টপিকত তোমালোকৰ ওচৰতে ভিডিও লৈ আনি থাকিম সো আশা কৰিলো মোৰ ভিডিওটো চাই ভাল পাবা যদি ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰি লবা নেক্সট গধলি 5টা বজাৰ পিছত মই তোমাৰ ITI অনলাইন এপ্লিকেশন মোবাইলৰ পৰা কেনেকে ফৰ্ম ফিলআপ কৰিব পাৰি মই তোমালোকক দেখুৱাই দিম সো ধন্যবাদ ফ্ৰেন্ডছ আজিলৈ ভিডিওটো সমাপ্ত কৰিছো ইয়াতে